হেল্ল' এভৰিৱান, ৱেলকাম টু মৌচম প্ৰিন্স ৱৰ্ল্ড। আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। আমি আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত। ইয়াৰ প্ৰতিটো টিকটৰ দামে 100 টকাকৈ। আৰু আপুনিও যদি সৰু ল'ৰা ছোৱালীৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে আপোনাক এই ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো অকণমান দীঘল হৈছে, আশা কৰোঁ সকলোৱে শেষলৈকে চাই থাকিব। এয়া আমি ভিতৰলৈ সোমালোঁ। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া। আবেলি সময় আছিলে যদিও ৰ'দৰ তাপটো কিছু পৰিমাণে নথকা নহয়। আৰু আজিকালি গধূলিটো হওঁতে বহুত সময় লাগি যায়, এন্ধাৰে নহয়। আৰু এয়া প্ৰিন্স আৰু প্ৰিন্সৰ আব্বা। আহকচোন ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ লাহে লাহে। কোনো বেলেগ ফালে যাব খুজিলে তাক আকৌ তাৰ ফেভৰেট প্লেচ শ্লাইডিংখনহে লাগে। এয়া বাপেকক লগ ধৰি আছে তালৈ যাবলৈ, টানি টানি নিলে মুঠতে। এইখন সি বৰ ভাল পায়। সৰু ল'ৰা ছোৱালীয়ে নাটানিবইনো বা কিয় ইমান সৰু সৰু ঘৰবিলাক বনাইছে কাঠৰে। দেখিয়ে আমিয়ে সোমাওঁ লাগে, ডাঙৰেই। আৰু তাতে আৰু সি তাতে এনেকৈ পিছলি আহি ভালেই পায়। এইখন অকণমান ওখকৈ বনাইছে। আৰু ৰংবিলাকৰ কোনটো কি ৰং কৈ এনেকৈ উঠি গৈ আছিলে সি। তাত বহাই থৈ বাপেকে ফটো মাৰাত লাগিলে আৰু তাৰ মানে অসহ্য লাগিছে। বাৰে বাৰে উঠি নামি আহিবলৈ নাপায়। আৰু এতিয়া সি প্ৰত্যেকটো ঘৰতে মানে সোমাই চাব বিচাৰিছে। আৰু ইয়াতে এবাৰ সোমাই চালে, তাৰপিছত এয়া লুকা ভাকু খেলিছে। আকৌ ওলাই আহি এইটোত সোমালে, লাগিল ইয়াতে চাবচোন কেনেকৈ খুন্দা লাগিব তাৰ। এয়া অকণমান দুখ পালে বাৰু। ভিতৰতো আৰু এডাল কাঠ এডাল মাৰা আছিলে, তাতেও লাগিছে, তাৰ দুখ পাইছে অকণমান। এয়া ডাঙৰ চকা এনেকৈ বান্ধি দিছে ইয়াতে। সি পৰিব বুলি ভয় খাই আছে। চাওকচোন পৰিৱেশটো বৰ ধুনীয়া। ভিতৰত সোমালে আপোনালোকে দেখিবই পাব এইখন লুডু খেলখন। সি মোক কৈ আছিলে মানে কোনটো নীলা সাপ, কোনটো সেউজীয়া সাপ, হালধীয়া সাপ। এয়া হালধীয়া সাপ কোনটো সোধোতে দেখাই দিছে। এইখিনি ঠাইৰ পৰা সি আহিবই খোজা নাছিলে। এয়া ডাইচটো লুডু। এখন পুৰণি দলং টাইপৰ বনাইছিলে আৰু জৰিবিলাক মানে ফাটি গৈছে বা ছিঙি গৈছে কাৰণে ডাঙৰক উঠিব নিদিয়ে। ই উঠি গৈছে আমাক, কিন্তু মানে তাৰ পৰা নামি আনোতেহে মানে বৰ কষ্ট হৈছে। এবাৰ বাৰু নামাই দিলে, কিন্তু বহুত ওপৰত উঠি যায়, তাৰ পৰা নামিবই নোখোজে। এইখন দবা খেল, সি জানো কিবা বুজিহে পাইছে, এনেকৈ আঙুলিৰে দেখাই দি আছে। ভিডিঅ'টো বহুত বেছি দীঘল হ'লহেঁতেন, অকণমান স্পীডত দিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়া চাওকচোন কিমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশটো। ইয়াতে ফটোবিলাকো খুবেই ধুনীয়া হয়। সূৰ্যটো ডুব যাব হোৱাই নাই, খুবেই বেছি ৰ'দ দি আছে। এইখন এখন মঞ্চ হয়, য'ত প্ৰিন্সক সুধি আছোঁ মই টাইগাৰ কোনটো, তাকে দেখা দিবলৈ গৈছে সি। এলিফেণ্ট, টাইগাৰ এইবিলাক সুধি আছিলোঁ মই কোনটো কি, তাকে দেখাই আছিলে সি। আকৌ এবাৰ
উভতিছোঁ গোটেইখিনি ভিউ দেখাবলৈ আপোনালোকক। আজি বহুদিনৰ মূৰত এটা দীঘল ভিডিঅ' লৈ আহিছোঁ। বহুদিন এনেকুৱা ভিডিঅ' দিয়াই নাছিলোঁ। হয়তো বহুতেই গৈছে ইয়ালৈকে, আৰু যোনে যোনে যোৱা নাই এবাৰ যায় চাব। ভিতৰত বহুতো আছে চাব লগা সা সামগ্ৰী। এইখিনি মই বৰ্তমান বাহিৰৰ পৰিৱেশ দেখাই আছোঁ। কিমান যে ভাল লাগিছিলে নহয়, অলপ বতাহ দি আছিলে আৰু লগতে সূৰ্যৰ যিটো পোহৰ পানীত পৰিছে, মই যে বহুত ভাল পাওঁ। এইখিনি প্ৰিন্স আৰু গধূলিয়াহি তৰা জিলিকি এধানি নিয়ৰ গধূলি গোপালে উজলি উঠি জোনৰে পান চৈ ঘাটতে চাপি চিকুনে চেনেহ তোমাৰে কাষলে। এয়া ভিতৰত প্ৰৱেশ কৰিছোঁ। হেৰিটেজৰ ভিতৰত যিমানবিলাক মানে খুবেই ধুনীয়া পেইণ্টিংবিলাক আছে ইয়াতে। আৰু পেইণ্টিঙতো প্ৰিন্সে এইবিলাকে বিচাৰি আছে, গৰু ক'ত, ছাগলী ক'ত, এইবিলাক জাকৈ খালৈ বিভিন্ন ধৰণৰ পুৰণি আচবাব, ব্ৰিটিছৰ দিনৰ কেনেকৈ ইয়াতে হেৰি হৈছিলে, মিটিং কৰিছিলে কেনেকৈ, এইবিলাকো ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। এইখন হৈছে মিটিং য'ত কৰিছিলে ব্ৰিটিছৰ দিনত। লগতে সেই যে পুৰণা লেম্পটো দেখিছে, লেম্পটো আজিকালি ব্যৱহাৰ নোহোৱাই হ'ল। এয়াও এতিয়া আজিকালি হেৰিটেজত থ'ব লগা বস্তু হৈ পৰিল। এইখন পুৰণি পাট মুগাৰ খুব পুৰণা ডিজাইনৰ, মূল্যৱান। এয়া কেনেকৈ পলুৰ পৰা কেনেকৈ টচ মুগাবিলাকৰ এইটো ৰুমত এইবিলাকে আছে। আৰু ভিতৰত এখন দোকান হয় য'ত আপোনালোকে কিনিব পাৰিব। বিভিন্ন চানেকি। এয়া প্ৰিন্সে ভিতৰতো মানে খুবেই ফূৰ্তি কৰি পালেহি। এয়া পুৰণি কিছুমান কেমেৰা হয়। আপোনালোকে ইয়াত বহিও বিভিন্ন ধৰণৰ ফটো তুলিব পাৰে। এইখন অৰুণোদয় সংবাদপত্ৰ, যেতিয়া ফাৰ্ষ্টখন ওলাইছিল অৰুণোদয়, সেইখন কিতাপ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। ইয়াতে এটা সংগ্ৰহালয় হয় কিতাপৰ। বিভিন্ন ধৰণৰ গোটেইখিনি ইয়াতে লিখিত ৰূপত আঁৰি থৈ দিছে। এয়া ওপৰ মহলা, য'ত আছে কিছুমান বাদ্যযন্ত্ৰৰ সঁজুলিয়া আছে। বিভিন্ন ধৰণৰ দোতৰাৰ পৰা আদি কৰি তবলা, ঢোল, বাঁহী, তাল, সকলোসমূহ ইয়াতে সংৰক্ষণ কৰি থৈছে। ভাবিলে আচৰিত লাগে, বাঁহ কাঠৰ পৰা ইমান যে ধুনীয়া বাদ্যযন্ত্ৰ সজা হয়। আৰু এইখিনিতে ইমান সময়লৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ।